बे समाव फोसावनो लादों मोनसे ब्रेकिं निउज। रेलवे बिफाननि हायाव न' बां एबा क्लाब आरो मन्दिरफोर थानायखौ एभिक्सन खालामदों। क'क्राझार सहरनि शान्तिनगर रेल साइटिं सेराव थानाय माखासे मन्दिर आरो क्लाबफोर थानायखौ रेलवे बिफाना एभिक्सन खालामदों। रेलवे बिफाननि जौगाथाय लाबोनो थाखाय रेलवे बिफाना थांनाय 3 दाननि सिगाङावनो रेल साइटिं सेराव थानाय माखासे मन्दिर आरो क्लाबफोरखौ एभिक्सन खालामगोन होननानै मिथिहोखादोंमोन। मिथिहोखानाय बादियैनो रेलवे बिफाना दिनै फुंबिलि 10 बाजिनिफ्राय क'क्राझार सहरनि शान्तिनगर रेल साइटिं सेराव थानाय माखासे मन्दिर आरो क्लाबफोरखौ एभिक्सन खालामदों आरो दासिमाव मानसि गैयै गंनैसो बिल्डिंफोरखौ सिफायबाय। लोगोसे मन्दिर एभिक्सन खालामनायनि सायावबो रेलवे बिफाना थाबैनो थिरांथा लागोन होनना क'क्राझारनि रेवेन्यू सार्कल अफिसार राहुल फुकन बिथाङा खौरांनि गेजेरजों फोरमायो। ফালৰ পৰা নহয়, এইটো আপোনাৰ ৰেলৱে ফালৰ পৰা হৈছে। ডিভিজনেল ৰেলৱে মেনেজাৰ আলিপুৰদুৱাৰ জাংচনৰ আণ্ডাৰত অহা এইখিনি এৰিয়া আপোনাৰ ৰেলৱেৰ লেণ্ডৰ ভিতৰত যিমান আনঅথৰাইজ প্ৰিমাইচেছ আছে তেখেতলোকক আগতে 3 মাহৰ আগত ন'টিছ দিয়া হৈছিলে, 1 মাহৰ আগত ন'টিছ দিয়া হৈছিলে আৰু পূৰা প্ৰচেছ ফ'ল' কৰি ৰেলৱে এইটো আপোনাৰ এভিকশ্যনটো কৰি আছে। ইয়াতে আপোনাৰ ক্লাব আনঅথৰাইজ ক্লাব কিবা কিবি আছে, এইবিলাক এইটো আজি এভিকশ্যন চলি আছে। এইটো ৰেলৱেৰ কিবা ডেভেলপমেণ্টেল ৱৰ্কছ তেখেতলোকে কৰিব আৰু বহুত দিনৰ পৰা তেখেতলোকে ন'টিছো দিছে প্লাছ পাব্লিক এনাউন্সমেণ্টো কৰি আছে। মই নিজে আপোনালোকেও চাগে শুনিছে চাগে অল অভাৰ কোকৰাঝাৰ টাউন তেখেতলোকে হেৰি কৈছে কি এভিকশ্যনটো অমুক তাৰিখে হ'ব আৰু সেইটো সেইমতে আজি 10:30 পৰা এভিকশ্যনটো ষ্টাৰ্ট হৈছে। এইটো আপোনাৰ এতিয়ালৈকেতো হেৰি কোৱা নাই। আমাৰ যোনটো আপোনাৰ হেৰি পৰা দিছে অৰ্ডাৰটো তাত 12টা ষ্ট্ৰাকচাৰ দেখুওৱা আছিলে, এইটো 2টা হৈছে আমাৰ ক্লাব। মন্দিৰটো নাই মন্দিৰ ৰিলিজিয়াছ ষ্ট্ৰাকচাৰটো চোৱা নাই তেখেতলোকে, পিছত ডিচিজন ল'ব ৰেলৱে যি কৰে। আজি আনঅথৰাইজ ক্লাবছ আৰু এনেকুৱা হেৰি নাথাকা আপোনাৰ বিল্ডিংছ আছিলে য'ত মানে মানুহ চানুহ নাই, সেইখিনি ভাঙা হৈছে। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হোল্ডিং টেক্সৰ ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও ছেল্ফ এছেছমেণ্ট বা ৰি এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আছাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।